হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দেৱীলৈ। অসমীয়াৰ পৰম্পৰাগত পিঠা হৈছে চুঙা পিঠা। এই চুঙা পিঠা কেনেধৰণেনো বনায় সেই বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টিৰ জৰিয়তে ক'ম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হাই ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখি আছে চুঙা পিঠাত কেনেধৰণে চাউল ভৰাই আছোঁ। আচলতে আমাৰ দৰঙৰ ফালে এটা পৰম্পৰা আছে, মাঘৰ বিহুৰ উৰুকাৰ দিনাখনি গধূলি এনেকৈ কটা বাঁহৰ চুঙা পিঠা পোৰা হয়। আপোনালোকক কেনেকৈ পোৰা হয় সেইখিনি বস্তু আপোনালোকক দেখুৱাম, কিন্তু এতিয়া আপোনালোকক প্ৰচেছটো কৈ আছোঁ কেনেকৈ চুঙাত চাউল ভৰায়। এতিয়া ইয়াৰ যিটো আপোনালোকে এই পাতটো দেখিছে, এইটো হৈছে কটা বাঁহৰ চুঙা। এই যিটো পাতটো দেখিছে, প্ৰথমতে এই পাতটোৰ ভিতৰৰ জইন থাকে সেইখিনি গুচাই লোৱা হয় শলাৰে। তাৰপিছত ইয়ালৈকে পানী দিয়া হয়, চাফা পানী দিয়া হয়। তাৰপিছত এইখিনিৰ পৰা ইয়ালৈকে চাউল দিয়া হয়। তাৰপিছত চাউলটো যেতিয়া ভিতৰলৈ সোমাই যায় তেতিয়া ইমানমানলৈকে খালী থাকিব লাগে। তাৰপিছত হেৰি কি কয়, খেৰৰ খোপা দিয়া হয়। আৰু ইয়াৰ এটা বৈশিষ্ট্য আছে, এয়া আমাৰ দেউতা প্ৰমটাৰ আহি গৈছে। এয়া ক'ব কটা বাঁহ কেনেকৈ কটা হয়। এয়া আমাৰ দেউতাই ক'ব কেনেকৈ কটা হয়। ডাঙৰ বৈশিষ্ট্য এটা আছে, ইয়াৰ উল্টে কটা হয়। চুঙা পিঠা বাঁহটো উল্টে কটা হয়। তেতিয়া খোপাটো আৰু এই দুটা চুঙা পিঠা ফুটোৱা সেইটো যোগাৰটোৰ নাম কি? কটা বুলি কওঁ আমি। কটা। এয়া আমাৰ মা চুঙা পিঠাৰ মানে এই চাউল ভৰাই আছে, ড্ৰামত চাউল আছে এয়া। আৰু এইবিলাক চুঙা পিঠা, এইবিলাক চুঙা কাটিব নাজানে, এইবিলাক পানী অলৰেডি ফুল হৈ গৈছে। কটা বাঁহৰ চুঙাত চুঙা পিঠা খাবলৈ খুব ভাল। কিছু কিছু ঠাইত জাতি বা ভলুকা বা এনেকুৱা বাঁহৰ চুঙাটো মানে পিঠা পুৰে, কিন্তু খাবলৈ খুব বেছি টেষ্টি নহয়। কিন্তু কটা বাঁহৰ চুঙাত পুৰিলে যিটো ভিতৰৰ চুচ থাকে, সেই চুচটো ধুনীয়াকৈ পিঠাটোৰ লগত ওলাই আহে, খাবলৈ খুব ভাল লাগে। আৰু আমি ৰাতিপুৱা, অহাকালি ৰাতিপুৱা বিহুৰ দিনাখনে দৈ, মিঠাই, ক্ৰীম আৰু চুঙা পিঠা লৈ খাম। খাবলৈ কিন্তু খুব টেষ্টি। আপোনালোকে যদি ভাল পায় আমাৰ ঘৰলৈ আহিব বাই, সকলোবিলাক আহিব। এয়া ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এনেধৰণে কলগছ কাটি অনা হয়। ভাইটিয়ে আচলতে আমাৰ কলগছ এনেধৰণে কাটি আনিছে। এয়া চুঙাবিলাকৰ জোখ অনুসৰি কলগছডাল এনেকৈ পোতা হয়। এয়া আমাৰ দেউতা। আপোনালোকক দেখুৱাম এতিয়া চুঙা পিঠাত কেনেধৰণে নতুন ধান খেৰৰ খোপা দিয়া হয়। এয়া চাওকচোন। এয়া ভৰাই ভৰাই এয়া কাম কৰি আছে। চাওক কামৰ নমুনা আপোনালোকে। এয়া এই খোপাটো ভালকৈ দিব লাগে, নহ'লে ওলাই যায়। খোপাটো খুব টাইটকৈ দিব লাগে। যিয়ে সিয়ে এই খোপাটো দিব নোৱাৰে, গতিকে খোপাটো ইমান টাইটকৈ দিব লাগে যাতে খোপাটো ওলাই নাযায়। ওলাই গ'লে কিন্তু পিঠাটো গোটেই নষ্ট হৈ যাব। পিষ্টলৰ গুলি টাইপ যায় যদি ওলাই যায়। এয়া আপোনালোকে দেখি আছে কেনেধৰণে চুঙা পিঠা পুৰি আছোঁ। আচলতে আপোনালোকক এটা কথা কোৱা নহয় যে চুঙাত যিটো আমি চাউল ভৰাওঁ, সেই চাউলটো কি হয়? সেই চাউলটো বৰা চাউলৰ চাউল হয়। আমাৰ ইফালে বনি ধান বুলিও, বনি চাউল বুলিও কিছুমানত কয়, আমাৰ ইফালে বনি চাউল বুলিয়ে কয়। এয়া এনেধৰণে শিলৰ ঠাৰি, শুকান কলপাত এনেকৈ জুই লগাই এই চুঙাবোৰ পোৰা হয়। এই চুঙাবোৰ কেনেকৈ হয়, পিঠাসমূহ কেনেকৈ হয়, সেইটো আচলতে কেনেকৈ গম পাম আমি? সেইটো গম পাওঁ যেতিয়া চুঙাত জুই লাগিব, তেতিয়া গম পোৱা যায় যে পিঠাটো হৈছে। এয়া দেউতা। আচলতে যোৱাকালি যে অকণমান বৰষুণ দিলে, সেই বৰষুণত এইবোৰ অকণমান তিতিছিল, সেইটো কাৰণে জুইটো অকণমান আজি ধোৱাইছে অকণমান, কিন্তু হ'লেও একো নাই, লাগি যাব। অইনকিবাৰ আমাৰ চুঙা বহুত থাকে, প্ৰায় 24টা-25টামানলৈকে থাকে, কিন্তু এনেই ৰখি যায়, বেয়া হৈ যায়। সেইটো কাৰণে এইবাৰ চুঙা আমাৰ 18টা। এয়া আমাৰ আহিছে পূজা
পূজাই কৈছে বা ককাহঁতৰ এইকেইটাই চুঙা নেকি বুলি সুধিছে এই আমাৰ টিকলি এইটো এটা টিকলি ইমান ঠাণ্ডা চেণ্ডেল কে মিলা নাই হা টিকিন নেকি জলদি টিকিন না লগাই দিম নেকি বিখ্যাত চুঙা পিঠা পুৰা হৈছে আমাৰ ইয়াত এবাৰ কেমেৰামেনক দেখুৱাই দিছোঁ এইটো আমাৰ কেমেৰামেন হয় নমস্কাৰ এয়া হ'বই আৰু বেছি সময় নাই আৰু কিমান টাইম লাগিব এতিয়া নমস্কাৰ আধা ঘণ্টা লাগিব এইটো আমাৰ টিকলি এইটো আমাৰ পূজা গুণ্ডি এইটো নিকু এনেধৰণে চুঙা পিঠাসমূহ পুৰা হ'ল এতিয়া যদি কোনোবাই খাবলৈ মন কৰে খাব পাৰে নহ'লে ৰাতিপুৱাও খাবলৈ বেয়া নহয় আপোনালোকে যদি মোৰ এই ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বিহু খাবলৈ আহিব গাইছ